মানে সিজাৰ থকা মানুহ সিজাৰ অৰ্থাৎ মৃগী থকা মানুহে কেইটামান বস্তুৰ পৰা সাৱধান থাকিব লাগে এটা হৈছে জুই মানে মানুহজনে যেতিয়া সিজাৰ হয় মৃগী বেমাৰটো উঠে ফিটছ আহে তেতিয়া বেহুচ হৈ যাব পাৰে তো যদি জুইৰ কাষত বহি থাকে তেতিয়াহ'লে বেহুচ হৈ গ'লে ক'ত পৰিব জুইত পৰিব তো জুইৰ পৰা দূৰত থাকিব লাগে 2 নম্বৰ দ পানীৰ পৰা দ পানী মানে ধৰক য'ত মানুহজন ডুবি যাব পাৰে সিমানখিনি মানে আনকি আপোনাৰ বাথৰুমত যদি এই বাথটাবটো যে আছে বাথটাবতো আনকি গা ধোৱা অনুচিত অকলহৰে চোকা অস্ত্ৰ মাৰণাস্ত্ৰ বন্দুক ইত্যাদি অপাৰেট কৰা অনুচিত আৰু গাড়ী তথা বাইক ইত্যাদি ড্ৰাইভ কৰা অনুচিত কাৰণ ফিটছাৰ সময়ত মানুহজন মানে বেহুচ হৈ যাব পাৰে বেহুচ হ'ব কি বেহুচ হয়েই আৰু বেহুচ হৈ যোৱাৰ লগে লগে মানুহজনৰ নিজৰ ওপৰত কণ্ট্ৰল নাথাকে তো সেইখিনি সময়ত ছাপ'জ মানুহজনে গাড়ী চলাই আছে আন এজন মানুহক গৈ খুন্দা মাৰি দিব পাৰে নহয় হয়নে চ' এনেধৰণৰ সাৱধানতা আৰু বাকী নিউৰলজিষ্টক দেখাই ল'ব লাগে কিছুমান মেডিচিন থাকে মেডিচিন খাই থাকিলে চিজাৰটো কণ্ট্ৰল হৈ থাকে আৰু বেছিভাগ ক্ষেত্ৰত এইখিনি আৰু এটা কথা কওঁ সেইদিনা এটা বাইটত পাইছোঁ মানে জুবিনদাৰ ওঁঠবিলাক নীলা হৈ গৈছিলে বা কিবা চিজাৰ থকা মানুহৰ তেনেকুৱা হয় নেকি বমি হোৱা নীলা হৈ যোৱা চিজাৰ থাকিলে মুখেৰে ফেন ওলায় আৰু ওঁঠ নীলাটো সেইটো চাইনচিছ বুলি কয় যেতিয়া বেছি সময় যেতিয়া অক্সিজেন নাপায় শৰীৰৰ সেই অংশটোৱে তেতিয়া নীলা হৈ পৰে আৰু চ' কি কাৰণে হৈছে এইটো মই নাজানিম চ' ইয়াৰ ক্ষেত্ৰত মোৰ মানে ন' কমেণ্টছ মানে কিন্তু নীলা পৰিছে মানে তাতে অক্সিজেন কমিছে আৰু অক্সিজেন কি কাৰণে কমিছে সেইটো মই ক'ব নোৱাৰিম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।